ৰংঘৰ ৬০০ বছৰীয়া আহোম সাম্ৰাজ্যৰ পৰিচয় দাঙি ধৰি ইতিহাসক জীৱন্ত কৰা নানান কীৰ্তিচিহ্নৰ ভিতৰত ৰংঘৰ হৈছে অন্যতম। দেশী বিদেশী বহু পৰ্যটকে ভিৰ কৰা এই ৰংঘৰ হৈছে এছিয়াৰ প্ৰথমটো পেভিলিয়ন। এই ৰংঘৰ সৰ্বপ্ৰথমে স্বৰ্গদেউ ৰুদ্ৰসিংহই কাঠ আৰু বাঁহেৰে নিৰ্মাণ কৰিছিল। পৰৱৰ্তী সময়ত ১৭৪৬ খ্ৰীষ্টাব্দত স্বৰ্গদেউ প্ৰমত্তসিংহই এই ৰংঘৰক পূৰ্ণাংগ ৰূপত নিৰ্মাণ কৰে। সেই সময়ত এই কীৰ্তিচিহ্নসমূহ নিৰ্মাণ কৰা হৈছিল বৰালি মাছ, বৰা চাউল, হাঁহ কণী, মাটিমাহ আদি কিছুমান বস্তুৰ সংমিশ্ৰণেৰে। প্ৰায়বিলাক কীৰ্তিচিহ্নৰ দৰেই ৰংঘৰৰ দেৱালসমূহতো বিভিন্ন চিত্ৰ অংকন কৰা হৈছে। বুৰঞ্জী প্ৰসিদ্ধ এই ৰংঘৰৰ আকৃতি ৮-কোণীয়া। ইয়াৰ ছাল অৰ্ধবৃত্তাকৃতিৰ। ছালখনৰ দুয়োফালে দুটা মগৰ আকৃতিৰ মূৰ আৰু মধ্যভাগত আছে তিনিটা সৰু সৰু দৌল। এই ৰংঘৰ হ'ল ২-মহলীয়া ঐতিহাসিক প্ৰকীগৃহ, যাক আহোম শাসনকালত পেভিলিয়ন ৰূপে ব্যৱহাৰ কৰা হৈছিল। আহোম ৰাজত্বকালত ৰজাকে প্ৰমুখ্য কৰি ৰাজববীয়া বিষয়াসকলে এই ৰংঘৰতেই বহি ৰঙালী বিহুৰ সময়ত অনুষ্ঠিত হোৱা এই ম'হ যুঁজ, শেন যুঁজকে প্ৰমুখ্য কৰি অন্যান্য কাৰ্যসূচীসমূহ উপভোগ কৰিছিল। সঁচাই বিশ্ব ঐতিহ্য ক্ষেত্ৰ শিৱসাগৰত অৱস্থিত এই ৰংঘৰে সমগ্ৰ অসমখনকেই বিশ্ব দৰবাৰত চিনাকি দি আহিছে। আহকচোন এতিয়া ৰংঘৰৰ কিছু দৃশ্য উপভোগ কৰোঁ। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদিহে ভিডিঅ'টো চাই সঁচাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।